মই এটা পাৰ্বতী পাহাৰৰ ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টোত পাৰ্বতী পাহাৰৰ ৰহস্যৰ বিষয়ে ক'ম বুলি কৈছিলোঁ আপোনালোকক, কিন্তু কিছু এডিটিঙৰ অসুবিধাত কোৱা নহ'ল। তো আজি মই ক'বলৈ লৈছোঁ আপোনালোকক সেই ৰহস্যটোৰ বিষয়ে। তো ব'লক আমি ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ। এনেকৈ আমি গৈছিলোঁ পাৰ্বতী পাহাৰলৈ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল হৰ কুমাৰ ব্লগ। তো ব'লক আমি ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ। আমি আজি যাবলৈ ওলাইছোঁ পাৰ্বতী পাহাৰ। চ' কিমান দূৰ উঠিব লাগে ঠিক নাই। চ' ব'লক আমি ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ। একচুৱেলি ইয়াত বহুত মানুহ যদিও আহে, মই আপোনালোকক আজি বুজাই ক'ম। চ' বহুতে হয়তো কিছুমানে নাজানিবও পাৰে ইয়াৰ বিষয়ে। ত' পাৰ্বতী পাহাৰৰ বিষয়ে মই যিখিনি অভিজ্ঞতা আজি মই আপোনালোকক অলপ পিছত কৈ আছোঁ। আৰু জোতা চেণ্ডেল খুলি থৈ এয়া আমি বগাবলৈ ল'লোঁ পাৰ্বতী পাহাৰৰ চেৰি। আমাৰ সকলোৱে ব্যস্ত পাৰ্বতী পাহাৰৰ ওপৰত ফটো উঠা। আৰু মই আজি ক'ম এই পাৰ্বতী পাহাৰৰ অলপ কিছু ৰহস্যৰ বিষয়ে। দক্ষ ৰজাই যেতিয়া বিশাল যজ্ঞ পাতিছিল, সেই যজ্ঞত পৰি হৈছিল পাৰ্বতী ভস্ম। আৰু সেই ভস্ম হোৱা মৃততে আনিছিল কান্ধত লৈ মহাদেৱে। আৰু এনেকৈ আনিছিল পাৰ্বতীক মহাদেৱে কান্ধত তুলি লৈ। আৰু তাৰপিছত তেওঁৰ মৃতদেহ অ'ত পৰি ত'ত পৰি এটুকুৰ এটুকুৰকৈ ইয়াতেও এখণ্ড পৰিছিল। তাৰপিছত হৈছিল এনেকৈ পাৰ্বতী পাহাৰৰ মন্দিৰ। আৰু এনেকৈ হৈছিল তেওঁ ভস্মভূত। এনেকৈ পাহাৰ দেখাওঁতে দেখাওঁতে কেনেকৈ গধূলি হ'ল আমি গমেই নাপালোঁ। এতিয়া আমি ভিডিঅ'টো সমাপ্ত কৰিবলৈ ওলাইছোঁ। তো ধন্যবাদ। আৰু এনেকৈ নামি আহিল পাৰ্বতী পাহাৰলৈ ঘোৰ অমানিশা আন্ধাৰ। তো আমিও টাটা বাই বাই দি ঘৰলৈ আগবাঢ়িলোঁ।